Hello everyone, welcome to Hidden Gem Institute. আজি আমি ভিডিওটো আলোচনা কৰিম ক্লাছ 10 চেপ্টাৰ 1 বিজ্ঞানৰ ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণৰ 20টা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ। এই এমসিকিউ কৰিলে তোমালোকৰ কি প্ৰফিট হ'ব যে মেট্ৰিকৰ যেটো বৰ্তমান আৰহি নলেজ বেস আৰু আন্ডাৰষ্টেণ্ডিং বেস এই নলেজ বেস আৰু আন্ডাৰষ্টেণ্ডিং বেসৰ ওপৰত ভিত্তি কৰি আমি কি কৰিছো 20 কোৱেশ্চন আমি প্ৰিপেয়াৰ কৰিছো যাতে তোমালোকে এইটা কোৱেশ্চন কৰিলে মেট্ৰিকত যেটা নেকি তোমাৰ এমসিকিউ আহিব সেইটো তোমালোকে কৰিব পাৰা। ওকে, লেটস গেট স্টাৰ্টেড। ওকে, প্ৰথম কোৱেশ্চনটো হ'ল আমাৰ তলৰ কোনটো আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ তলৰ কোনটো আমাৰ ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ। ওকে, আমি পাইছিলো যে ৰাসায়নিক ধৰ্ম আৰু ভৌতিক ধৰ্ম মানে কি যেতিয়া নেকি আমি পদাৰ্থ এটা সলনি কৰিলে আমি আকৌ আগৰ অৱস্থালৈ কি কৰিব পাৰো উভতাই নিব পাৰো। গতিকে ভৌতিক ধৰ্মত আমি কি কৰিব পাৰো আগৰ অৱস্থাত আমি ঘূৰাই পাব পাৰো, কিন্তু ৰাসায়নিক বিক্ৰিয়াটা যেতিয়া নেকি সংঘটিত হোৱাৰ পাছত যেটো পদাৰ্থ উৎপন্ন হ'ব তাক আকৌ আমি আগৰ অৱস্থালৈ উভতাই নিব নোৱাৰো। গতিকে আমাৰ অপচন কোনটো হ'ব? অপচন হ'ব বি, কাৰণ লোড মামৰা ধৰাৰ পাছত তাক তুমি আকৌ আগৰ যেটা লোহা আছিল সেটা তুমি ঘূৰাই পাব নোৱাৰা। কিন্তু বৰফ বলিলে পাৰি, পানীৰ বাষ্পীভৱনটো পাৰি। চেনি দ্ৰৱীভূত হোৱাৰ পাছত পানী যেখিনি আছে সেইখিনি আমি তাপ দিলে কি হ'ব ই বাষ্পীভূত হৈ পেলাই চেনিখিনি আকৌ আমি আগৰ অৱস্থাত পাব পাৰিম। গতিকে অপচন হ'ব আমাৰ বি। ওকে, নেক্সট কোৱেশ্চনটো হ'ল ৰাসায়নিক বিক্ৰিয়াৰ হাৰ তলৰ কোনটো কাৰকৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। যেতিয়া নেকি ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব, ৰাসায়নিক বিক্ৰিয়াৰ তীব্ৰতা বা যেতিয়া নেকি যেটো হাৰ আছে সেই হাৰটো বাঢ়িবৰ কাৰণে কোনটো কাৰকৰ দ্বাৰা ইয়াতে কি হ'ব প্ৰভাৱিত হ'ব। নম্বৰ 1 আছে আমাৰ বিক্ৰিয়কৰ গাঢ়তা, বিক্ৰিয়জাত পদাৰ্থৰ প্ৰকৃতি, পাত্ৰৰ আকাৰ, বিক্ৰিয়জাত পদাৰ্থৰ ভৰ। কাৰণ বিক্ৰিয়জাত পদাৰ্থৰ ওপৰত নিৰ্ভৰ ডাইৰেক্টলি নকৰে, পাত্ৰৰ আকাৰৰ ওপৰত নিৰ্ভৰ নকৰে। গতিকে আমাৰ অপচন কোনটো হ'ব? বিক্ৰিয়কৰ গাঢ়তাৰ ওপৰত। যিমানে বেছি গাঢ় হ'ব সিমানে বেছি কি হ'ব ঘৰ্ষণ হ'ব। ঘৰ্ষণ হ'লে কি হ'ব যেটো বিক্ৰিয়া আছে বিক্ৰিয়াটোৰ হাৰটো বৃদ্ধি হ'ব, তাৰ তীব্ৰতাটো বাঢ়িব। আমাৰ নেক্সট কোৱেশ্চনটো হ'ল তলৰ বিক্ৰিয়াটো সন্তুলিত কৰিবলৈ এ বি চি ডিৰ মানৰ ক্ৰমটো বাছনি কৰা। ওকে, মানে আমাৰ এ বি চি ডিৰ মানটো কিমান বহিব, মানে আমাৰ সন্তুলিত কৰিব লাগিব। ইয়াত আমাৰ এলুমিনিয়ামৰ 2 আছে, তুমি ইয়াতে 2 দি দিয়া। তো আমাৰ ক্লোৰিন কিমান হ'ল 6, ইয়াতে 6 দিয়া। হাইড্ৰোজেন 6 হৈ গ'ল, গতিকে কিমান 3, 3 দুগুণ 6 হ'ব। গতিকে আমাৰ ক্ৰমটো কি হৈ গ'ল ইয়াতে 1 হ'ব। 1 6 2 3। আমাৰ অপচন কোনটো হ'ব? অপচন এ। নেক্সট কোৱেশ্চনটো হ'ল বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ হোৱা পৰিৱৰ্তনতা। যেতিয়া নেকি আমি শাক পাচলি হওক বা গছৰ ডালপাত হওক পচি পেলাই যেতিয়া সাৰ উৎপন্ন হ'ব, সেই সাৰখিনি কি হয় তোমালোকে মন কৰিবা এটা তাপ উৎপন্ন হয় ইয়াৰ পৰা। যেতিয়া তুমি সাৰখিনি চুই চাবা যিবিলাক বিক্ৰিয়াত তাপ উৎপন্ন হয় তাক আমি কি বুলি কওঁ, বা তাপ ৰিলিজ কৰে তাক আমি কি বুলি কওঁ? তাপোপযোগী বিক্ৰিয়া। নেক্সট কোৱেশ্চনটো হ'ল চিলভাৰ নাইট্ৰেটক কিয় কলা বটলত ভৰাই ৰখা হয়? চিলভাৰ নাইট্ৰেটক কিয় কলা বটলত ভৰাই ৰখা হয়? ধৰা হ'ল যিটো আমাৰ চিলভাৰ নাইট্ৰেট আছে AgNO3 আমি এটা কলা বটলত কিয় ভৰাই ৰাখো? কলা বটলৰ ভিতৰত ভৰাই ৰাখো কাৰণটো কি হ'ল কলা বটলত ভৰাই ৰাখিলে আমাৰ কি সুবিধা আছে বা কি হয়, মানে পানী জাৰণৰ পৰা ৰক্ষা কৰিবলৈ এইটো ভুল হয়। পোহৰৰ কাৰণে হোৱা বিয়োজন ৰোধ কৰিবলৈ, কাৰণ যেতিয়া নেকি চিলভাৰ নাইট্ৰেটত যেতিয়া নেকি পোহৰ পৰিলে কি হ'ব ই বিয়োজন ঘটিব, আৰু বিয়োজনটো ৰোধ কৰিবৰ কাৰণে আমি কি কৰিম চিলভাৰ নাইট্ৰেটক কলা বটল ভৰাই ৰাখিম। অপচন কোন হ'ব? বি। মামৰৰ ৰাসায়নিক সংকেত কি? মামৰ মানে কি? ধৰা হ'ল যেতিয়া নেকি আইৰণৰ লগত কি হ'ব পানী বা বাষ্পীভূত আমাৰ জলীয় বাষ্প লগ লাগিব, তেতিয়া কি উৎপন্ন হ'ব Fe2O3, লগতে আমাৰ কি থাকিব পানী থাকিব H2O। তো আমাৰ অপচন কোনটো হ'ব? অপচন চি। এটা X টো একান আছে, পানীৰ পৰিমাণ কিমান আছে সেইটো নিৰ্ভৰ কৰিব। তো নেক্সট কোৱেশ্চনটো হ'ল তলৰ কোনটো বিক্ৰিয়া সংঘটিত নহ'ব? ওকে, তো বিক্ৰিয়া এটা সংঘটিত হ'বৰ কাৰণে কি হ'ব আমাৰ ইন জেনেৰেল কি হয় অতি সক্ৰিয় মৌলটোৱে যেতিয়া নেকি আমাৰ অতি সক্ৰিয় মৌল থাকিব, অতি সক্ৰিয় মৌলটোৱে কম সক্ৰিয় মৌলটো কি কৰিব অপসাৰিত কৰিব। এতিয়া চোৱা জিংক কপাৰতকৈ শক্তিশালী, গতিকে এইটো কি কৰিব বিক্ৰিয়াটো সংঘটিত হ'ব। এই বিক্ৰিয়াটো সংঘটিত হ'ব ব্ৰমিনক কি কৰিব আঁতৰাই দিব ক্লোৰিনে। জিংকে কি কৰিব, জিংক আছে বোলে মেগনেছিয়াম আছে, আৰু মেগনেছিয়াম আছে আৰু আইৰণ আছে, মেগনেছিয়ামে আইৰণক আঁতৰাব, কিন্তু জিংক যিহেতু আঁতৰত আছে গতিকে জিংকে মেগনেছিয়ামক আঁতৰাব নোৱাৰে। গতিকে আমাৰ শুদ্ধ আনসাৰ কোনটো হ'ব? অপচন চি। তোমালোকে সক্ৰিয়তা শ্ৰেণীৰ এই চাৰ্টখন নিশ্চয় গম পোৱা, এখন চাৰ্ট তোমালোকে চাই ল'বা। ওকে, নেক্সট কুৱেশ্যনটো হ'ল এটা পদাৰ্থ এক্স বগা ৰং ব্যৱহাৰ কৰা হয় আৰু ইয়াক বায়ুৰ অনুপস্থিতিত চূণশিল উত্তপ্ত কৰি প্ৰচেছ কৰা হয়। কি বুলি কৈছে? এটা পদাৰ্থ ধৰা হ'ল কি বুলি কৈছে এইটো
X আৰু আমি তাক ক'ৰ পৰা আমি উৎপন্ন কৰোঁ কেলছিয়াম কাৰ্বনেটক যেতিয়া নেকি আমি উত্তপ্ত কৰোঁ তেতিয়া কি উৎপন্ন হয় CaO প্লাছ CO2 এতিয়া এই পদাৰ্থটোৰ নাম কি হ'ব আমাৰ কেলছিয়াম অক্সাইড যাক নেকি আমি পানী মিহলি কৰিবলৈ কি কৰোঁ ঘৰৰ বেৰত বা যিকোনো হেৰিত আমি চূণৰ বগা ৰং হিচাপে ব্যৱহাৰ কৰোঁ এইটো আমাক কি বুলি কয় পৰাচূণ বুলি কয় ওকে অপচন কোন হ'ব C ওকে নেক্সট কোৱেশ্চনটো হ'ল পানীৰ বিদ্যুৎ বিশ্লেষণ বা বিয়োজন বিক্ৰিয়া ওকে পানীৰ বিদ্যুৎ বিশ্লেষণ মুক্ত হোৱা হাইড্ৰজেন আৰু অক্সিজেন গেছৰ মল অনুপাত হ'ল কিমান তুমি পানীটো লোৱা এটা বিদ্যুৎ দি দিয়া কি হ'ব H2 plus O2 এটা ব্যালেন্স কৰি দিয়াটো তোমাৰ অণু কেইটা হৈ গ'ল দুটা ইয়াৰ অণু কেইটা আছে এটা কাৰণ যদি আমাৰ পৰমাণু হয় দুটা পৰমাণু লগ লাগি সৃষ্ট অণু হয় গতিকে আমাৰ আনসাৰ কোন অপচন কোন হ'ব বি ওকে নেক্সট কোৱেশ্চনটো হ'ল lead nitrate আৰু পটাছিয়াম আয়ডাইডৰ জলীয় দ্ৰৱৰ মাজত হোৱা বিক্ৰিয়াটো কি ধৰণৰ বিক্ৰিয়া উদাহৰণ তুমি lead nitrate লোৱা PbNO3 plus Ki এই বিক্রিয়াটো যেটা সংঘটিত হ'ব এটা প্লাসত আছে আমাৰ মাইনাসত প্লাসত মাইনাসত ইয়াৰ প্লাসত আৰু মাইনাসৰ লগ লাগিব তেতিয়া কি পাব Pbi2 plus KNO3 যেহেতু দুটা আয়নৰ কি বিনিময় ঘটিছে গতিকে বিক্রিয়াটো আমাৰ কি হ'ব দ্বি অপসৰণ বিক্রিয়া ওকে নেক্সট কোৱেশ্চন হ'ল স্টেটমেন্ট আৰু ৰিজনৰ উক্তি জিংক সালফিউৰিক এসিডৰ সৈতে বিক্রিয়া কৰি জিংকে সালফিউরিক এসিডৰ সৈতে বিক্রিয়া কৰি জিংক সালফেট আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰে ই অপসৰণ বিক্রিয়া শুদ্ধ কথা জিংকে নিদিয়ে কাৰ লগত বিক্ৰিয়া কৰিব কপাৰ সালফেটৰ লগত এতিয়া আমাৰ জিংক সালফেট আৰু হাইড্ৰোজেন গেছ ৰিলিজ হ'ব জিংকে অক্সিজেনৰ সৈতে কৰা বিক্ৰিয়াটো জিংক অক্সাইড উৎপন্ন হয় যেতিয়া নেকি জিংকে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰিব তেতিয়া জিংক অক্সাইড উৎপন্ন হয় দুইটা আমাৰ শুদ্ধ হয় কিন্তু কাৰণটো যেন আমাৰ উক্তিৰ শুদ্ধ বাক্য হয় জিংকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰাটো কোনো লিংকেই নাই গতিকে আমাৰ কোনটো হ'ব অপচন বি শুদ্ধ কিন্তু কাৰণ উক্তিৰ শুদ্ধ ব্যাখ্যা নহয় নেক্সট 12 নম্বৰ কোৱেশ্চনটো হ'ল ক্যালসিয়াম হাইড্ৰক্সাইড যৌগটোৰ নাম কি CaOH যৌগটোৰ নাম কি আমি পাইছিলো যে যেতিয়া তুমি পুৰা চূণৰ লগত পানী মিহলি কৰিছিলো তেতিয়া আমাৰ কি উৎপন্ন হৈছিল CaOH আমাক কি বুলি কম ইয়াক খিথিলিত চূণ যেটো আমি খোৱা কামত ব্যৱহাৰ কৰো যেগুলা সাদা খাই তেওঁলোকতো গমে পায় ওকে নেক্সট কোৱেশ্চনটো হ'ল পানীৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত কৰি বিয়োজন ঘটি কি উৎপন্ন হয় যেটা নেকি পানীৰ মাজেৰে তুমি বিদ্যুৎ প্ৰবাহিত কৰিবা এটা আমাৰ H2 plus O2 উৎপন্ন হয় মানে হাইড্ৰোজেন আৰু অক্সিজেন গ্যাস অপচন কোন হ'ব অপচন হ'ব এ নেক্সট কোৱেশ্চন হ'ল কোন গ্যাসে চূণৰ পানী খোলা কৰে মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন চূণ পানীখিনি কোনা কোনা কৰে চূণ পানী বুলি ক'লে আমি কি বুজি পাইছো অলৰেডি গম পাইছো যে খিথিলিত চূণৰ সংকেতটো হয় বাৰু তাহলে কিন্তু তুমি চূণ পানী ললা তার তুমি কি দি দিলা কার্বন ডাই অক্সাইড এটা কি উৎপন্ন হ'ব CaCO3 plus H2O এতিয়া কোন গেছে কৰিছে এটো কার্বন ডাই অক্সাইড গেছে CO2 নেক্সট কোৱেশ্চন হ'ল ধাতুৱে এসিডৰ লগত বিক্ৰিয়া সংঘটিত কৰিলে কোনটো গেছ নিৰ্গত হয় যেতিয়া ধাতুৱে কোনো এসিডৰ লগত বিক্ৰিয়া কৰিব তেতিয়া কি গেছ উৎপন্ন হ'ব হাইড্ৰোজেন গেছ উৎপন্ন হয় আমি পাইছিলো যে জিংক প্লাস H2SO4 তেতিয়া কি উৎপন্ন হৈছিল আমাৰ হাইড্ৰোজেন গেছ প্লাস কি ফেলে হৈছিল ZnSO4 কি গেছ উৎপন্ন হৈছে হাইড্ৰোজেন গেছ ওকে অপচন কোন হ'ব অপচন বি নেক্সট কোৱেশ্চনটো হ'ল সিলভাৰ ব্ৰমাইড আৰু সিলভাৰ ক্লোৰাইডৰ সূৰ্যৰ পোহৰৰ উপস্থিতিত ব্ৰোমিন আৰু ক্লোৰিন গেছ নিৰ্গত কৰে এই বিক্ৰিয়াবোৰ হ'ল তুমি সিলভাৰ ক্লোৰাইড লৈ লোৱা AgCl তুমি সূৰ্যৰ পোহৰ দি দিয়া তেতিয়া কি হ'ব সূৰ্যৰ পোহৰ দিলে ইয়াৰে Ag plus Cl2 ওলাব ওকে Ag plus Cl2 ঠিক তেনেকৈ সিলভাৰ ব্ৰমাইড লোৱা সেম বিক্ৰিয়া সংঘটিত হ'ব এই বিক্ৰিয়াবোৰ কি হ'ল আমাৰ পোহৰ বিয়োজন বিক্ৰিয়া হয় লগতে এই দুইটা বিক্ৰিয়া আমি ক'ত ব্যৱহাৰ কৰো কলা বগা ফটোগ্ৰাফি ব্যৱহাৰ কৰো ওকে অপচন কোনটো হ'ব আমাৰ 2 আৰু 3 হলে অপচন বি 17 নম্বৰ কোৱেশ্চনটো হ'ল তলৰ কোনটো অপসৰণ বিক্ৰিয়া তোমালোকে গমে পাইছে যে যেটা অতি সক্ৰিয় ধাতু কম সক্ৰিয় ধাতুটা কি কৰিব অপসাৰিত কৰিব গতিকে অপচন কোনটো হ'ব আমাৰ এটো অপচন এ হ'ব 18 নম্বৰ কোৱেশ্চনটো হ'ল সালোক সংশ্লেষণ কি ধৰণৰ বিক্ৰিয়া এটা সালোক সংশ্লেষণ সংঘটিত হয় সালোক সংশ্লেষণ কি হয় যেটো সূৰ্যৰ পোহৰ গ্ৰহণ কৰে সূৰ্যৰ পোহৰ লৈ পেলাই যেহেতু এই বিক্ৰিয়াটো সংঘটিত হয় গতিকে এটো কি হ'ব তাপগ্ৰাহী বিক্ৰিয়া 19 নম্বৰ কোৱেশ্চনটো হ'ল ৰাসায়নিক সমীকৰণ সন্তুলিত কৰা সময়ত কোনটো নীতি মানি চলা হয় যেতিয়া নেকি ৰাসায়নিক বিক্ৰিয়া সংঘটিত হয় ধৰা হ'ল H2 plus
O2 H2 হৈ গ'ল এটা হাইড্ৰোজেন দুটা আছে হাইড্ৰোজেন দুটা অক্সিজেন দুটা আছে কিন্তু এটা 8 কেটা আছে এটা আছে গতিকে কিমান হ'ব 2 কিন্তু অক্সিজেন কিমান 4 গতিকে কিমান 2 আমি ব্যালেন্স কৰিব লাগিব এফালে যিমানটা আছে চাৰিটা থাকিলে এফালে কিমান থাকিব 4 থাকিব লাগিব তেতিয়া কি হ'ব ভৰটো আমাৰ কি হ'ব ব্যালেন্স হ'ব তেতিয়া আমি কোনটো নীতি মানি চলিম ভৰৰ সংৰক্ষণ নীতি নেক্সট কোৱেশ্চনটো হ'ল তলৰ বিক্ৰিয়াটিৰ বাবে অশুদ্ধটো বাছনি কৰা ইয়াতে আমাৰ চাৰিটা অপচন দি আছে জাৰণ বিজয়নৰ পৰা যেটো অশুদ্ধ সেইটো বাছনি কৰিব লাগে ওকে ইয়াৰ কি হৈছে PbO+C lead আৰু কি হৈছে কাৰ্বন ডাই অক্সাইড এটা সোৱা লাষ্টৰ পৰা আমি কাৰ্বন জাইটো হৈছে শুদ্ধ কৰা এটা কাৰ্বনটো কি হৈছে জাৰণ ঘটি পেলাই CO2 উৎপন্ন হৈছে নেক্সট হৈছে PbO বিজাইটো হৈছে PbO বিজাইটো হৈ পেলাই কি হৈছে lead উৎপন্ন হৈছে ওকে CO2 জাইটো হৈছে CO2 জানো জাইটো হৈছে জানো CO2 জাইটো হোৱা এটো আমাৰ অপচনটো কি হ'ব ফুল হ'ব এটো আমাৰ ভুল হয় lead বিজাইটো হৈছে যেতিয়া নেকি কোনো leadে যেহেতু কি কৰিছে ইলেক্ট্ৰন গ্ৰহণ কৰিছে ইলেক্ট্ৰন গ্ৰহণ কৰি পেলাই কি হৈছে ই নিউট্ৰেল হৈ গৈছে যেতিয়া নেকি কোনো মৌল ইলেক্ট্ৰন গ্ৰহণ কৰে তেতিয়া তাক কি বুলি ক'ব বিজাইটো হোৱা বুলি ক'ব গতিকে এটো শুদ্ধ হয় সিও শুদ্ধ হয় কিন্তু আমাৰ অপচন কোনটো হ'ব এটা বি হ'ব শুদ্ধ হয় ওকে আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাইছা আৰু যিসকলে নোটছ কৰা নাই ভিডিওটো পজ কৰি পেলাই পজ কৰিব হয় দিছো দেই ফটো দিব দিয়া নাই পজ কৰি পেলাই কি কৰিবা ধুনীয়াকৈ নোটছখিনি কৰি ল'বা আশা ৰাখিছো মেট্ৰিকত যিকেইটা কুৱেশ্যন আহিব তোমালোকে কৰিব পাৰিবা তোমালোকে আৰু এটা কাম কৰিব পাৰা আমি ইতিমধ্যে আমাৰ ৱেবছাইটটো মুকলি কৰিছো হিডেন জেম ইনষ্টিটিউট বুলি hiddengeminstitute.com বুলি তোমালোকে তাত গৈ পেলাই চাবা যে তাত গোটেইখিনি আমাৰ কি আছে আমাৰ মেটেৰিয়েলছ আছে গোটেইখিনি মেটেৰিয়েলছ আমাৰ উপলব্ধ হ'ব হয়তো আটাইখিনি উপলব্ধ হোৱা নাই যদিও আটাইখিনি অতি সোনকালে আমাৰ উপলব্ধ হ'ব তেতিয়ালৈকে তোমালোকে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰা আৰু নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰা থ্যাংক ইউ সো মাচ